দৰং জিলাৰ ধুলা গ্ৰাম পঞ্চায়তৰ অধীনৰ গৰাপুৰী গাঁৱৰ খেলপথাৰত অসম ভিত্তিক ইজতেমা সন্মিলন আৰম্ভ হৈছে। অহা 1, 2, 3 জানুৱাৰীৰ পৰা ইজতেমা আৰম্ভ হ'ব। সেইকাৰণে সকলোকে ইয়াতে আহিবলৈ অনুৰোধ জনালোঁ। সকলোৱে ইয়াতে ভাগ ল'ব পাৰিব, নিশ্চয় ৱাচ মাছুৱত শুনিব পাৰিব আৰু খুব ডাঙৰ কৰি হৈছে, অসম ভিত্তিত হৈছে। নিশ্চয় আহিব আপোনালোক। এইটো পূৰ্ণগতিত কাম চলি আছে। সকলোৱে সমৰ্থন কৰিব, সহযোগ কৰিব, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে এই ইজতেমাত মুম্বাইৰ পৰা UP পশ্চিমবংগৰ পৰা ডাঙৰ আলিমসকল আহিব। ইয়াতে তেওঁলোকৰ ৱাচ মাছুৱত কৰিব। 3দিনীয়া কাৰ্যসূচীৰে এই ইজতেমাখন পাতিছে। সকলোৱে যেন সহযোগ কৰে।